নমস্কাৰ। ৰেডিঅ' লখিমপুৰৰ শ্ৰোতাসকলক সম্ভাষণ জনাই আৰম্ভ কৰিছোঁ আজিৰ অনুষ্ঠান হাতত লৈ ষ্টুডিঅ'ত মই ৰাণা হাজৰিকা। আগবঢ়োৱা হৈছে লখিমপুৰৰ বাতৰি। নমস্কাৰ। লখিমপুৰৰ বাতৰি হাতত লৈ ষ্টুডিঅ'ত মই কুলেন্দু ভূঞা। আজি ধন ঐশ্বৰ্য বিভূতিৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে লখিমপুৰ জিলাতো লক্ষ্মী পূজাৰ আয়োজন কৰা হৈছে। জিলাখনৰ বিভিন্ন দেৱালয়, লক্ষ্মী মন্দিৰ, ৰাজহুৱা স্থান আৰু ব্যক্তিবিশেষে নিজা ঘৰতো আজি লক্ষ্মী পূজাৰ আয়োজন কৰিছে। পুৰোহিতৰ মন্ত্ৰধ্বনি, শংখনাদ, আয়তীৰ উৰুলি আৰু ভক্তি নামেৰে মুখৰিত হৈছে চৌপাশৰ পৰিৱেশ। লখিমপুৰ জিলা আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলত কালি বিয়লিৰ ভাগত দিয়া প্ৰবল বৃষ্টিপাতৰ ফলত গাভৰু নৈৰ বাঢ়নী পানীয়ে জিলাখনৰ উত্তৰ লালুক আৰু নিজ লালুক গাঁও পঞ্চায়তৰ কেইবাখনো গাঁও প্লাবিত কৰে। নৈখনৰ বাঢ়নী পানীয়ে গাভৰু তুনিজান চাৰিআলিৰ পৰা উত্তৰ লালুক গাঁও পঞ্চায়তৰ কাৰ্যালয়ৰ সন্মুখেদি ঢেকীয়াজুলি জৰিগুৰিলৈ গতি কৰা পথটোৰ গাভৰু দলঙৰ সমীপত বুৰাই পেলোৱাৰ ফলত অঞ্চলটোৰ যাতায়াত ব্যৱস্থা ব্যাহত হৈ পৰে। প্ৰথিতযশা নাট্যকাৰ আলী হাইদৰে প্ৰতিষ্ঠা কৰা নটসৈনিকৰ প্ৰতিষ্ঠা দিৱসটি আজি জিলাখনৰ নটসৈনিক আলী হাইদৰ থিয়েটাৰ প্ৰকল্প আৰু মুকলি মঞ্চত অনুষ্ঠিত কৰা হয়। পুৱাৰ ভাগত এটি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হোৱাৰ বিপৰীতে প্ৰতি বছৰে আয়োজন কৰাৰ দৰে এইবেলিও কাইলৈ সন্ধিয়া লখিমপুৰ বালিকা মহাবিদ্যালয় প্ৰাংগণত জোনাকী মেল শীৰ্ষক সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ'ব। লখিমপুৰ জিলা সাহিত্য সভাৰ তৃতীয় কাৰ্যনিৰ্বাহক সভাখনি কালি মাধৱদেৱ শাখা সাহিত্য সভাৰ আতিথ্যত নাৰায়ণপুৰৰ চৌধ্যপনীয়াস্থিত বিষ্ণুজ্যোতি শিল্পী সমাজৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয়। স্থানীয় শিশু শিল্পীসকলে গায়ন বায়ন প্ৰদৰ্শন কৰাৰ পিছতে লখিমপুৰ জিলা সাহিত্য সভাৰ সভাপতি সঞ্জীৱ উপাধ্যায়ৰ সভাপতিত্বত তৃতীয় কাৰ্যনিৰ্বাহক সভাখন অনুষ্ঠিত হয়। প্ৰফুল্ল শৰ্মা ভাগৱতীৰ প্ৰবন্ধ গৰিমা শীৰ্ষক প্ৰবন্ধ সংকলন আৰু মৃদুস্মিতা হাজৰিকাৰ নীৰৱে কথা কয় অনুভৱে নামৰ এখনি অনুগল্প সংকলন কালিৰ অনুষ্ঠানত উন্মোচন কৰা হয়। গ্ৰন্থ দুখন উন্মোচন কৰে ক্ৰমে মাধৱদেৱ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ নৰেন্দ্ৰনাথ শৰ্মা আৰু অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ মাধৱ দত্তই। আফ্ৰিকান স্বাইন ফ্লুৰ ব্যাপক সংক্ৰমণৰ ফলত লখিমপুৰ জিলাৰ বগীনদীত গাহৰি পালকসকলৰ বাবে বিপদ কঢ়িয়াই আনিছে। বগীনদীৰ গাগলডুবিত এই ৰোগৰ ব্যাপক সংক্ৰমণৰ বাবে গাগলডুবিক অভিকেন্দ্ৰ হিচাপে লৈ লখিমপুৰ জিলা প্ৰশাসনৰ হৈ কদম ৰাজহ চক্ৰৰ কাৰ্যালয়ে গাগলডুবিৰ পৰা 10 কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত গাহৰি মাংস বিক্ৰী বা কটাৰ ক্ষেত্ৰত কঠোৰ নিৰ্দেশনা জাৰি কৰিছে। অনিৰ্দিষ্টকাললৈ জাৰি কৰা এই নিষেধাজ্ঞা ভংগ কৰি আইন উলংঘা কৰা ব্যক্তিসকলৰ বিৰুদ্ধে লখিমপুৰ জিলা প্ৰশাসনে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব। এই কথা কালি ৰাজ্য চৰকাৰৰ পশু চিকিৎসা আৰু পশুপালন মন্ত্ৰালয়ে জাৰি কৰা জাননীযোগে প্ৰচাৰ কৰা হৈছে। লখিমপুৰ জিলাৰ কমাৰচুক নিবাসী নাৰায়ণপুৰ উন্নয়ন খণ্ড কাৰ্যালয়ৰ অৱসৰপ্ৰাপ্ত সহকাৰী উন্নয়ন বিষয়া প্ৰাক্তন ছাত্ৰ নেতা সমাজকৰ্মী ভীমশেখৰ বনিয়াৰ চিকিৎসাধীন অৱস্থাত গুৱাহাটীৰ এপলো হস্পিটেলত কালি দেহাৱসান ঘটে। ধলপুৰ অঞ্চলৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ সৈতে জড়িত হৈ থকা বনিয়াৰ মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰে। মৃত্যুৰ সময়ত তেখেতৰ বয়স হৈছিল 68 বছৰ। শ্ৰোতাসকলক জনাওঁ যে আমাৰ লখিমপুৰৰ বাতৰি একে নামেৰে থকা ইউটিউব চেনেল আৰু ফেচবুক পেজ ৰেডিঅ' লখিমপুৰৰ জৰিয়তে শুনিব পাৰিব। নিয়মীয়াকৈ বাতৰিসমূহ শুনি থাকিবলৈ ফেচবুক পেজটি লাইক নাইবা ফ'ল' আৰু ইউটিউব চেনেলটি ছাবস্ক্ৰাইব কৰিব। আমাৰ আজিৰ নিশাৰ লখিমপুৰৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি প্ৰচাৰ হ'ব নিশা 8 বজাত। নমস্কাৰ। শ্ৰোতাসকলে ইমান পৰে লখিমপুৰৰ বাতৰি শুনিলে। এয়া ৰেডিঅ' লখিমপুৰ। আজিলৈ ৰেডিঅ' লখিমপুৰৰ অনুষ্ঠান প্ৰচাৰ ইমানতে সামৰিছোঁ। পৰৱৰ্তী অনুষ্ঠান প্ৰচাৰ হ'ব কাইলৈ নিশা 8 বজাত। কাইলৈৰ অনুষ্ঠানত পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় লৈছোঁ। শুভৰাত্ৰি।